হেল্ল' ফ্ৰেণ্ডছ, পুনৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজত। ইতিমধ্যে আৰম্ভণিটো দেখি আপোনালোকে বুজিব পাৰিছেই নিশ্চয়। হয়, এইখনেই হৈছে মোৰ ফাৰ্মাচী। আজি ভাবিছোঁ ফাৰ্মাচীখন অলপ ভালকৈ চাফ চিকুণ কৰি লওঁ। সেয়ে ভাবিছোঁ আপোনালোককো মোৰ সহযোগী কৰি লওঁ। ৰ'ব কলৈ যাবলৈ ওলাইছে? আপোনালোকক চাফ চিকুণ কৰিবলৈ নলগাওঁ নহয়। মোৰ ফাৰ্মাচী চাফ চিকুণ মই নিজেই কৰিম। আপোনালোকে মাত্ৰ মোৰ কামখিনিক চাই কেনেকুৱা হৈছে জনাবচোন। তেনেহ'লে মই কামত লাগি যাওঁ নে কি কয়? মতলীয়া বতাহে উৰি আহি ক'লে যে পাহাৰৰে চূড়াতে যিকোনো কাম কৰিলে মই এনেদৰেই গুণগুণাই থাকোঁ। ধূলি নিগনি লাডুৱে নিগনিৰ গৰু ভৰ্তি হৈ গৈছে নিগনিৰ লাডু ধূলি এতিয়া 2-3 মাহৰ মূৰে চাফা কৰি দিব লাগে। সকলে অৱস্থা নাইকিয়া হৈ যায়। না চাচা, ক'ত খুচুৰা হয় আজি? যদি জীৱনলে আহে ধুমুহা, বন্ধু তুমি থমকি নৰবা। যদি চকুলোৱে দিয়ে বেদনা, বন্ধু লোৱা নতুন প্ৰেৰণা। আহিব सपनों में आने वाली बाहों में कब आएगी? कितने दिनों तक मुझको ऐसे वो तड़ पाएगी? वो है सबसे हंसी ऐसा कोई भी नहीं। मेरे खुदा उसकी अदा है बड़ी कातिल, दीवाना है समा जगे है अरमा। मैं रोया हंसूं करूं मैं क्या करूं? मैं रोया हंसूं करूं मैं क्या करूं? बड़ी मुश्किल है खोया मेरा दिल है, कोई उसे ढूंढ के लाए ना। बड़ी मुश्किल है खोया मेरा दिल है, कोई उसे ढूंढ के लाए ना। जाके कहा मेरा पति दिखाओ। কোৱা সেইটো মানে কিমান আগত কৈছিলো পাহৰি গলো কিন্তু কোৱাচোন কোনটো কিমানকে পাব লাগে কি এখন কাগজ লিখি দিয়া নাছিল নেকি? লিখি দিয়া নাছিলে। ফ্লক্স আছিল, ফৌজ হৈছিলে? ফৌজ নহয়, এটা খুজতি হৈছিলে। ফ্লক্স আছিল, সাসপেনশন আর লিখাই নাই দেখোন। এইটো ওপৰত এইটো 5 ml লিখি দিয়াচোন ইয়াতে কোনটো কিমান আছে। এইটো 5 ml খুৱাব এটা টাইম এই আহাৰ পিছত ন। আৰু এইটো খুৱাব লাগিব লিভাৰচিটিজন 2.5 ml 2.5 ml এইটো কেৱল ৰাতি আৰু এইটো খুৱাব লাগিব ডিটি ডেইলি খুৱাব আপোনাৰ 10 ড্ৰপছ লিখিছে। এই ডপাৰটো আছে না? এইটো 10 টোপালকে ডেইলি খুৱাব। এবাৰ দিনটোত এবাৰ। খুজতি হৈছিলে ভাল এফালা আহিছনে? দুটা কাপ চাফা কৰি হৈছে। এই পানী পেলাই বটলটো ধুই পেলাই এই পানী 1 বটল ধুনীয়াকৈ ভৰাই আনিব, মই খাব লাগিব।
এইটো বটলটো ধুনীয়াকৈ এইখিনি বাজি পেলা বটলটো ধুই পেলাই লৈ আহিবি হা দমে যা 1 2 3 4টা কাপ আধুৱাকে 4টা কাপ হৈছে এফালে আছে তাকৰি ঘোৰা দি লাহি কঁকালটি ঘূৰাই বিহু তলি শুৱনি কৰ যেতিয়াই মই ঢোলটি বজাই ভাল পাওঁ তোলৈ বাৰে বাৰে চাওঁ কিয় চাই চাই হেঁপাহ নপলায় কিয় চাই চাই হেঁপাহ নপলায় কপু পাহি তোৰে খোপা ইমান ধুনীয়া দেখি জেতুকাৰ বোল তোৰে হাতত ইমান ধুনীয়া দেখি মইহে বুজি পাওঁ চেনা তোলৈ বাৰে বাৰে চাওঁ কিয় চাই চাই হেঁপাহ নপলায় কিয় চাই চাই হেঁপাহ নপলায় ধুই নিদিয়াকে ডাই পানী ভৰাই দিছ বল নুধুলি যা হ'ব যা কাপোৰ এখন এনেকৈ দি লওঁ নহ'লে উৰি ভিতৰত আকৌ চব সোমাই যাব এটালৈকে নখদাই হ'ব এইটো বৈশিটো হৈ থাকা এফালে নোসোমাবি এয়া খানাখন পাতি ইংৰাজী এটা ধৰি অলপ ডাঙৰ আছে ধৰি তাৰ কপিত ভোট জলকীয়া সানি দিম নহয় দি এৰি দিম তেতিয়া দেখি লগৰবিলাক চব ক'বগৈ এয়া থাকাৰ কাৰণে হাগা মোটা কৰাৰ কাৰণে এয়া কৈছে বুলি এতিয়া নাহা হৈ যাব চিনি পোৱা নাই মোক চিনি পোৱা নাই তহঁতৰ থাকিবৰ কাৰণে की जरूरत है जैसे सांसों की जरूरत है जैसे जिंदगी के लिए हाँ एक सनम चाहिए आशिकी के लिए सांसों की जरूरत है जैसे सांसों की जरूरत है जैसे जिंदगी के लिए बस एक सनम चाहिए आशिकी के लिए हाँ एक सनम चाहिए जिंदगी के लिए वक्त के हाथों में सभी तकदीरें हैं ना झूठा है सच्ची तस्वीरें हैं जहाँ दर्द है वही है कोई ना जाने यहाँ जिनकी यही रीत है धर्म की जरूरत है जैसे धर्म की जरूरत है जैसे हाँ एक सनम चाहिए जिंदगी के लिए কাষৰ মানুহ ঘৰত সুন্দৰকৈ গীত বাজি আছে গীতটি শুনি ৰ'বই নোৱাৰিলোঁ নহয় কামৰ মাজতে এপাক নাচি দিলোঁ কৈলাশত শিখৰে থাকে মহাদেৱ দিন দিন নাও তাকে দিন দিন নাও তাকে দিন দিন না ইমান জাবৰ জোঁথৰ ওলাইছে দেখিছে এইবোৰ ইমান জাবৰ জোঁথৰ লগতে বহুত মেডিচিন এক্সপায়াৰ হৈছে মই এক্সপায়াৰ হোৱা মেডিচিনবিলাক দেখুৱাম বহুতখিনি মেডিচিন এক্সপায়াৰ হৈছে এসোপা চাব সবা লেতেৰা হৈ আছে নেকি এইবিলাক চিৰাপ 175 MRP এক্সপায়াৰ হৈছে এয়া চিৰাপ
এইবিলাক 160 MRP এক্সপায়াৰ্ড। এইটো চাফি চিৰাপ এক্সপায়াৰ্ড হৈছে 60 টকা। তাৰোপৰিও এইটো এক্সপায়াৰ্ড 150 টকাকৈ 10-12 টকাত এক্সপায়াৰ্ড। এইটো এটা 104 টকা এক্সপায়াৰ্ড। বহুত এক্সপায়াৰ্ড হৈ গৈছে। এইটো এক্সপায়াৰ্ড হ'লে কেনেকৈ হ'ব? বহুত এক্সপায়াৰ্ড হৈ গ'ল, মনটো বেয়া। বাছ এতিয়া দোকানখন চাফা কৰি হৈ গ'ল। দেখিছেনে বাৰু এতিয়া কিমান ধুনীয়া লাগিছে, পৰিষ্কাৰ লাগিছে দেখিছেনে? এতিয়া মেডিচিনবোৰ সজাবলৈ বাকী আছে। যেনে তেনে থৈ লৈছোঁ। এতিয়া গাটো ধুই আহি লাহে লাহে মেডিচিনখিনি সজাম। এতিয়া ধুনীয়াকৈ চাফা হ'ল, কিমান পৰিষ্কাৰ লাগিছে ৰুমটো। এসোপা যেনে তেনে থৈছোঁ, গাটো ধুই আহি লৈ মেডিচিনখিনি সজাবহি লাগিব।